গংগা গংগা প্ৰকাশ দা বোলো বিহু বুলি পাক এটা মাৰো বৰ ভাল কৰিলে এইখিনি লোৱাচোন এয়া কি পিঠা আৰু লাৰু ইহঁত দুজনীৰ কাৰণে আনিছো আপুনি বহকচোন মই সিহঁত দুজনীক মাতি দিছো এইটো মোৰ হাতত লওক বহকচোন নিধি সন্ধ্যা প্ৰকাশ খুৰা ঈশ্বৰে মংগল কৰক মংগল কৰক সন্ধিয়ালৈ দুয়োজনী আমাৰ ঘৰলৈ আহিব লাগিব খুৰীয়েৰে মাতি পঠিয়াইছে হ'ব হ'ব যাম এইখন ল খুৰাৰক পিন্ধাই দে হ'ব মা বিহু বুলি একোৱেই যোগাৰ কৰিব পৰা নাছিলো আপুনি আহিলে বুলিহে বিহু সেইবোৰ হ'ব গংগা তুমি মোৰ ভাই বোৱাৰীৰ দৰে বিহুৰ দিনাখন নিজৰ পৰিয়ালটোক অকলশৰীয়া কৰিব পাৰি জানো ৰাম মই তোক কিমানকে কৈছো মই কলৈকো নাযাওঁ তই মোক কিয় এনেকে লৈ আহিছ মই তোক ফুৰাবলৈহে লৈ আহিছো ইমান চিন্তা কৰিব নালাগে বল মই ক'তো ফুৰিবলৈ নাযাওঁ কি কৰিবি ক তোক ধুনীয়া ঠাই এখনত ফুৰাবলৈহে লৈ জয় পানী পানী খুৰা অলপ মানসিকভাৱে অসুস্থ বেয়া নাপাব দেই খুৰা খুৰা সন্ধ্যা তই কলৈকো ওলাই নাযাবি দে নহ'লে নিধিয়ে ভয় কৰিব নহয় মই ভাতকেইটা ৰান্ধি থৈ গৈছো ভোক লাগিলে খাবি হ'ব মা দেই আই তহঁতে ভয় কৰিবি নেকি নকৰো মা তুমি চিন্তা কৰিব নালাগে সেইকণ বয়সতে ইমানখিনি দায়িত্ব পালন কৰিবলগীয়া হৈছে সন্ধ্যাই ভগৱান চকু মেলি চাবা মা তুমি হয়তো ভাবিছা মই চম্ভালিব পাৰিম নে নাই মই গংগাৰ ছোৱালী হয় সেই সাহস আৰু ধৈৰ্য দুয়োটাই আছে মোৰ মই আহোঁ ৰ